গৰমৰ পৰা আহিছোঁ, আহিকে মই ঠাণ্ডা পানী খাইছোঁ ফ্ৰিজৰ, কিন্তু ঠাণ্ডা পানী খাব লাগিব, কিন্তু কিহৰ খাব লাগিব? তো মই তাৰে কাৰণে আজি এটা অলপ মানে আপোনালোকক দেখাব খুজিছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতি মাৰ্কেটত গৈছিলোঁ কাৰণ কালিও ভালেখিনি গৰম আছিলে। তো আমি কালি এটা মাটিৰ কলহ কিনি আনিছোঁ। তো মাটিৰ কলহৰ পানী খাব, তো পানীটো ভাল পাব আৰু বহুত ঠাণ্ডা হয়। তো আজি আমি কালি আনি ঠিক ঠাক কৰি আজি আমি চাইছিলোঁ, তো ফ্ৰিজৰ নিচিনা ঠাণ্ডা আৰু ইয়াৰ কোনো অপকাৰ নাই আৰু উপকাৰহে আছে। তো ডক্টৰেও আমি হস্পিটেল এজন ডক্টৰ আছিলে, তেখেতেও কৈছে যদি ফ্ৰিজৰ পানী খাব নালাগে, মাটিৰ কলহৰ কিন। আৰু ইয়াৰ বেছিভাগ মানুহে ধনী মানুহবিলাকো এইটো মানে ব্যৱহাৰ কৰে, কাৰণ এৰে পানীটো ভাল আৰু বেছি খৰচো নাহে, আপোনাৰ কম খৰচতে ভাল পানীও খাব পাৰিব আৰু অসুখো নকৰে। তো এইখিনি দেখাৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছিলোঁ মানে।